হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ? সকলো ভালে আছেনে বাৰু? ময়ো ভালে আছোঁ। আজি নতুন এটি ভিডিঅ'লৈ মই পুনৰ অৰ্চনা সকলোকে স্বাগতম জনাইছোঁ। চাওকচোন চাৰিওফালে সেউজীয়া ইমান ধুনীয়া ধুনীয়া হৈ আছে। চাওকচোন একদম খাওঁ খাওঁ লাগি থকা নাই বাৰু? একদম শেহতীয়া পাচলি হ'লেও মামীয়ে বহুত ধুনীয়া আপডাল কৰি আছে বাৰীখন। আৰু প্ৰত্যেক দিনাই ৰাতিপুৱা গধূলি পানী দি থোৱাৰ কাৰণে বহুত ধুনীয়া জীপাল হৈ আছে। এইজোপা চাওক জলকীয়া, আৰু এই জলকীয়াজোপা এনেকুৱা মই এইবাৰ বহুত অত্যাচাৰ কৰিছোঁ মানে 50টামান লাগিছিলে নেকি। মই এতিয়ালৈকে খালোঁৱে, বেছিকেইটা নাই। আৰু এইকেইটাও আজি মোৰ এইকেইটাও বধিব লাগিব, কাৰণ মই যেতিয়া মানে মামীহঁতৰ ঘৰলৈ আহোঁ তেতিয়াই মানে জলকীয়াজোপা আৰু বহুত কষ্ট পায়। 3জোপামান আছে, 3জোপাত মানে বেলেগ বেলেগ প্ৰজাতি আছে, কিছুমান অলপ দীঘলীয়া, কিছুমান অলপ চুটি। আৰু সেইখিনি চাওকচোন ধনিয়াখিনি, গাইজ খাওঁ খাওঁ লাগিছে নাই বাৰু? ইমান ধুনীয়াকৈ লহপহকৈ বাঢ়ি আছে আৰু মাজে মাজে খুচৰি দিছে। আৰু মাটিখিনি একদম বহুত সাৰ, আৰু সাৰ মানে গোবৰ সাৰ, বেলেগ সাৰ ইয়াত একো দিয়া নাই। একদম প্ৰিয়, একেবাৰে একো মানে নিদিয়ে, একদম খাটি, একদম মাটিৰে আৰু গোবৰে দিয়া, বেলেগ একো নাই। জলকীয়াকেইটা মই চাই থাকিব পৰা নাই, মানে মই ছিঙিয়ে দিলোঁ। আৰু মই একদম চাই মানে আমনি লাগি গৈছে, কেতিয়া খাওঁ লাগিছে। গতিকে জলকীয়াকেইটাও ছিঙি দিছোঁ। আৰু এইকেইটা চাওক, গোটেইকেইটা ছিঙি দিছোঁ। আৰু মামীয়ে আৰু কয় আৰু যি কৰ তোৰ কথা বুলি কয়। মই পূৰা ছিঙিবলৈ আহোঁ, এইফালে পৰা মনমিক লগাই দিছোঁ পূৰা লাই পাত ছিঙিবলৈ। আৰু এই হাতখন মই অলপ দুখ পাই আছোঁ, আৰু দুখ পাই থকাৰ কাৰণে মই ছিঙা নাই। ৰাতিপুৱা দুখ মানে ৰাতিপুৱা বোলে ঠাণ্ডা পৰিলে বিষটো বেছি হয়, সেইটো কাৰণে এখন বান্ধি থৈছোঁ। দুপৰীয়া টাইমটোত বিষ নহয়, কাৰণ তেতিয়া গৰম পৰি যায়। ৰাতিপুৱা বেলাটোত বিষটো হয়, সেইটো কাৰণে বান্ধি থৈছোঁ। আৰু যি কি নহওক এতিয়া অলপ ভাল পাইছোঁ। চাওকচোন ইমান ধুনীয়া লহপহকৈ বাঢ়িছে। একদম মই নিজে ছিঙো লাগিছে, কিন্তু হাতখন এতিয়াও অলপ বিষ হৈ আছে। ৰাতিপুৱা বেলা যে, দুপৰীয়া খুলি দিম, দুপৰীয়া বিষটো কমি যায়। গতিকে এতিয়া একদম মনমিক ছিঙিবলৈ দিছোঁ। একদম চাৰিওফালে মই পৰিৱেশখিনি আপোনালোকক নেদেখুৱাই থাকিব পৰা নাই। দেখিছেনে বাৰু? ইমান ধুনীয়া এটা পৰিৱেশ। চাওকচোন এইখিনি চিং ইমান ধুনীয়া লহপহকৈ বাঢ়ি আছে। একদম আলু পিটিকাত দিম, আৰু একদম আছাম ট্ৰেক্টৰৰ লগত দিম, আৰু আপোনালোকক দেখুৱাই যাম ক'ত কি আছে কি নাই। এইফালে আৰু আমাৰ মুনমিয়ে পূৰা এফালৰ পৰা ছিঙি গৈ আছে, আৰু মই এফালৰ পৰা আপোনালোকক দেখুৱাই গৈ আছোঁ। গতিকে আপোনালোকে চাই থাকক। আৰু এইজোপা কণ জলকীয়া, আৰু বাৰীতে ইমান ধুনীয়া তামোলৰ পুলি পচাই থোৱা আছে। সঁচাকৈ আমাৰ অসমৰ পৰিৱেশবিলাক বহুত এটা ভাল লগা নহয়নে বাৰু? ইমান ধুনীয়া চাৰিওফালে যদি সেউজীয়া আমি গছ গছনিবিলাক যদি ৰোৱা যায়, বাৰীখন এনেও শুৱনি লাগে নহয়নে? চাৰিওফালে আৰু কিনিবলৈ প্ৰয়োজনে নাই। ঘৰতে চাওকচোন ঔটেঙা একদম পূৰা লমে লাগি আছে, ডাল ভৰি লাগি আছে। গতিকে আজি আছাম ট্ৰেক্টৰৰ লগত আজি গাহৰি মাংসৰ লগত আৰু ঔটেঙা খাবই লাগিব। আৰু ঔটেঙা আৰু গাহৰি মাংস প্ৰিয় মোৰ, গতিকে আজি ঔটেঙা আৰু গাহৰি মাংস খাম। আৰু এইফালে আমাৰ মামীহঁতৰ কি লাগি আছে চাওক, লমে লাগি আছে। আমাৰ ৰিতুৱাচক ছিঙিব দিছোঁ, আৰু বহুত মানে ভিৰ হৈ আছে। মই বোলো বেছি ছিঙিব নালাগে, টেঙাটো ডাঙৰ হয়, এটা হ'লে হৈ যাব। ৰ'দত বহি খাব লাগিব, যি নেকি একদম ৰ'দত বহি খোৱা আমেজটোৱে বেলেগ নহয়নে? ৰিতুৱাচ ব'লা মোনাটোত থৈ দিয়া। তোমাক কি কাইতে পুঠিলে নেকি? থৈ দিয়া তাত, আৰু এইটো খাব লাগিব এতিয়া ৰ'দত দেই। তাৰপাছত আৰু এইফালে মই আহি গ'লোঁ বনাই মেলি আজৰি কৰি। আৰু কি বনালোঁ, কি নাই বনোৱা আপোনালোকক দেখুৱাম। গতিকে আৰু এতিয়া চাওক, এইফালে একদম লাই বইল, আলু পিটিকা, আৰু এইফালে চাওক এই পানী টেঙা, এইফালে পিঁয়াজ, এইফালে লাই বইল, আৰু এইফালে আছাম ট্ৰেক্টৰ, আৰু যিমান য'ত আছে চব গোটাই লৈছোঁ। এয়া হ'ল ছাইমদ অকণ বনাইছিলোঁ, তাৰপাছত ইয়াত অলপ ভৰাই লৈছোঁ, আৰু আছে বাকীখিনি পাছত ভৰাম। আৰু যিখিনি খাব পাৰোঁ এইখিনি খাম। গতিকে মই এয়া লৈ লৈছোঁ, আৰু এতিয়া খাবলৈ আৰম্ভ কৰোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে? খাওঁ লাগিছেনে নাই বাৰু? আজি মই অকলে, কিন্তু কৰোঁতে চবেই মানে পাচলিখিনি গোটাওঁতে চবেই গোটালোঁ, কিন্তু এই দুপৰীয়া মই অকলে খাবলগীয়া হ'ল। চবেই আগতীয়াকৈ খালে, আৰু মই পূজা কৰা নাছিলোঁ। পূজা কৰি খাম বুলি এয়া মই একদম লাই পাত ৰ'ব পৰা নাই দেই, খাই দিছোঁ। আৰু ইমান মজা লাগিছে সঁচাকৈ। আমাৰ একদম অসমীয়া খাদ্য, এই পাচলিবিলাক কিয় ইমান তৃপ্তি। ক'ৰবাত আঁতৰত যদি থাকোঁ নহয়, বহুত মিছ কৰোঁ, আকৌ খাওঁ লাগি যায়। আৰু লগ নাপাওঁগৈ যেতিয়া, আৰু যেতিয়াই পাইছোঁ তেতিয়া একদম দবাই দিছোঁ। আৰু চাওক বহুত মজা লাগিছে, একদম মোৰ প্ৰিয় গাহৰি মাংসৰ ঔটেঙা। আৰু এইফালে লাই চাই বইল কৰিয়েই লৈছোঁ, আৰু আপোনালোকে চাই থাকক। মই আৰু কৈ খাই আছোঁ আৰু দেই গাইজ। আৰু আজি অকলে, কিন্তু চবেই যদি একেলগে যদি যোগদান দিব পৰা হেঁতেন। অকণ খাই দিছোঁ, জ্বলা পাইছোঁ যে অকণমান খাই দিছোঁ। এয়া মাজে খাই থাকিম, মাজে ভাত খাম। বহুত মস্তি হৈছে, বহুত মিঠা। আৰু চাওকচোন মই যি সোপা ভাত লৈছোঁ, আপোনালোকে ভয় খাই গৈছে নেকি?
মই আৰু খাই আছোঁ, কথাও কৈ আছোঁ। আৰু বাহঁত আজি নাই, বাহঁতে খাই বৈ ওলাই গ'ল, বাহিৰত বহি আছে। মই অকলে নহয়, আপোনালোকেতো আছেই মোৰ লগত। আৰু আপোনালোকৰ লগতে ময়ো এইফালে আৰু কেমেৰা ধৰি দিয়া মানুহ নাই আৰু নিজে নিজে ধৰিছোঁ, নিজে নিজে খাইছোঁ। আৰু আলু পিটিকাখন বহুত ভাল হৈছে, নিজৰ ঘৰৰ আলু একদম। আৰু এতিয়া আৰু চবৰে ঘৰে ঘৰে নিজৰ এনেকুৱা গাঁৱলীয়া আলু আছে, নহয়নে বাৰু? থালিখন চাওকচোন কিমান ধুনীয়াকৈ শুৱনি হৈছে, নহয়নে বাৰু? সেউজীয়া পাচলি বুলি ক'লে আৰু কি আৰু, অসমত আৰু সেইটোৱে প্ৰিয় আৰু চবৰে প্ৰিয় লাই পাতখিলা, নহয়নে বাৰু? গতিকে এতিয়া আৰু খাওঁ। আৰু এইফালে চাওক মই কি উঠাই লৈছোঁ, চাইমদ বহুত টেষ্টি, বহুত মিঠা। আৰু আজি আপোনালোকৰ লগত মোৰ বাৰীখনৰ কথা শ্বেয়াৰ কৰিলোঁ, কেনেকুৱা লাগিলে জনাব। আৰু এয়া মই মাজে মাজে খাই আপোনালোকৰ লগতো কথা পাতি আছোঁ। আহিব আপোনালোকেও, মই বনাই খুৱাম নিশ্চয়, কিয়নো নোখুৱাম। কমেণ্ট কৰিব আৰু কমেণ্ট কৰি জনাব। এয়া পিঁয়াজ অকণ খাই লৈছোঁ, মজা লাগিছে। এনেকৈ মাজে মাজে পিঁয়াজ দুডখৰমান খাব লাগে, সদায় নাখাওঁ। এয়া চাওক পানী টেঙা খুব ধুনীয়া, আমাৰ নবৌয়ে বনাই দিছে, আমাৰ ডাঙৰ নবৌয়ে বনাই দিছে, বহুত মজা লাগে। আৰু যেতিয়া আহোঁ তেতিয়াই মই একদম নবৌয়ে বনাবই আৰু মোৰ কাৰণে এই গাইছ একদম লাই পাত এনেকৈ দীঘলে আপোনালোকে খায়নে নাখায় বাৰু? মই কিন্তু এনেকৈ দীঘলে বইল কৰি খাই বহুত ভাল পাওঁ। আজিলৈ আপোনালোকক কৰিছোঁ, বাই বাই।